নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দেউকাত এবাৰ মই এটা ষ্টুডিঅ'ত আছোঁ। এই ষ্টুডিঅ'ত মোৰ লগত এজন উদীয়মান কণ্ঠশিল্পী আছে, জিতুল জুমন। এই জিতুল জুমনক মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। বিশেষকৈ বহাগ বিহুৰ বতৰ আহি আছে। জিতুল জুমনৰ এটি গীত ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈছিল আৰু ভালকৈ তেওঁ প্ৰচাৰ চলাইছিল। জিতুল জুমনৰ এই গীতটো হৈছে, এয়া মোৰ লগত আছে জিতুল জুমন। সৰ্বপ্ৰথমে জিতুল জুমনক মোৰ ইউটিউব চেনেল দেউকাৰৰ পৰা বহুত শুভেচ্ছা জনালোঁ যে জিতুল জুমনৰ নাখাং দে গীতটো যথেষ্ট পৰিমাণে প্ৰচুৰ পৰিমাণে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। এয়া হৈছে জিতুল জুমনৰ লগত মই কিছু সময় কটাম। আপোনালোকে চাই দিব মোৰ ইউটিউব চেনেল দেউকাক। আপোনালোকক চিনাকি কৰাই দিছিলোঁ জিতুল জুমনক মই সৰুকৈ দুটামান কথা পাতিম। আমি একে ঘৰুৱা হিচাপে আলোচনা কৰিছোঁ। প্ৰথমে মই সুধিব বিচাৰিছোঁ, সংগীত জগতত কেনেকৈ প্ৰথম পদাৰ্পণ? একচুৱেলি মোৰ মায়ে গান গায়। মোৰ মায়ে খুব ভাল লোকগীত গায়। তো মাৰ অৰিহণাতে আজি এইখিনি মানে আগবাঢ়িছোঁ আৰু তেনেকুৱা আৰু আৰম্ভণি। এনেই তুমি সংগীত জগতত আহোঁতে তুমি প্ৰথম অৱস্থাত অডিঅ'টো ওলাইছে, ভিডিঅ'টো আজিকালি হয়, তো অডিঅ' প্ৰথমটো প্ৰথম অডিঅ' মোৰ 2010 মানত ওলাইছে এটাই, তোমাক বিচাৰি বুলি গান। তোমাক বিচাৰি তেতিয়া মানে ভিডিঅ'টো নাছিলে, ইমান ভিডিঅ' নাছিল। তোমাক বিচাৰি বুলি 2010ত থাকিলে, তাৰপিছত 2011ত মৰম বিচাৰি বুলি এটি, তেনেকুৱাকৈ মানে 2016তে মই ভিডিঅ' এটা কৰিছোঁ। কণ্ঠশিল্পী হিচাপে তোমাৰ যিটো নাম বৰ্তমান এনে নতুনকৈ লৈছানে নে আকৌ আগতে এনেকৈ পুৰণি নাম বেলেগ কিবা আছে? পুৰণি নাম তেনেকৈ একো নাই। মানে মই এনেই মানে মোৰ ভাল নাম জিতুল কলিতা। মোৰ কুস্তিৰ নাম জুমন। তো মোক মায়ে কৈছিলে যে তোৰ যিহেতু কুস্তিৰ নাম জুমন, তেতিয়াহ'লে তোৰ জিতুল আৰু জুমনটো লগ কৰাই দে গান গোৱাৰ জুমন। তো সেই হিচাপতে মই আশা কৰিছোঁ। তাত কোনো ধৰণৰ মানে এইটো নাই যে মই জিতুল জুমন বুলি এটা ব্যক্তিগত কিবা নাম দিছোঁ, এইটো নাই। মোৰ কুস্তিৰ নাম জুমন, মোৰ এনে লিখা নাম জিতুল, সেইটো কাৰণে জিতুল জুমন। এই সংগীত জগতলৈ আহোঁতে তোমাৰ এই যিটো খোজ পেলাইছে সংগীত জগতত, কিমানখিনি তিতা মিঠা কেনেকুৱা এটা অভিজ্ঞতা তোমাৰ বৰ্তমান সময়লৈকে? তিতা মিঠা মানে বহুত অভিজ্ঞতা আছে। আপোনাক মানে কৈ পিনে এতিয়া মানে ক'ব নোৱাৰোঁ। সেইটো কৈ থাকিলে বহুত ৰাতিপুৱাই যাব। তথাপিও তোমাৰ এটা স্মৰণীয় কিবা ঘটনা? স্মৰণীয় ঘটনা বহুত আছে তেনেকুৱা। মোৰ মানে এটা ভাল লগা কাহিনী কৈছোঁ, মানে কি মই যেতিয়া প্ৰথম গুৱাহাটী আহোঁ 2009 মানত আহিছোঁ। তাৰপিছত মই এই পৰিৱেশনৰ কাৰণে গৈছিলোঁ। তেতিয়া মোৰ হেৰি নাই, মই আপোনাৰ নিজাববীয়াকৈ মানে কমিটিক কৈছিলোঁ যে মোক এখন মানে গান গোৱাৰ কাৰণে অকণমান চান্স দিব লাগে। তো দিয়া নাছিল। তাৰপিছত ৰখাই থ'লে গোটেই ৰাতি মই তাত ৰখিলোঁ গান গোৱাৰ কাৰণে। তাৰপিছত যেতিয়া গান গাব নাপালোঁ, তেতিয়া মানে প্ৰতিজ্ঞা কৰিছিলোঁ যে মই এদিন নহয় এদিন এইখন প্ৰগ্ৰেমত মেইন ছিংগাৰ মানে স্পেচিয়েল গেষ্ট হিচাপে আহিম, আৰ্টিষ্ট হিচাপে। তো সেই বস্তুটো মোৰ সপোন আছিলে আৰু সেই সপোনটো মই পূৰালোঁ। 2018 নে 19ত মই পূৰাইছোঁ সেইটো জেগা। এয়া হৈছে জিতুল জুমনৰ জীৱনৰ যি কাহিনী আপোনালোকক কৈছে। এখন মঞ্চত গীত গাবলৈ গৈ তেওঁ গোটেই ৰাতি বহি থাকিল, অথচ তেওঁ গীত পৰিৱেশন কৰিব নোৱাৰিলে। তো তেখেতে কি কৰিলে, মনত বান্ধি ল'লে যে মই এই মঞ্চত নিশ্চয় স্পেচিয়েলি গেষ্ট হিচাপে আহিব আৰু নিশ্চয় সেই মঞ্চত পুনৰ জিতুল জুমনে গীত পৰিৱেশন কৰিলে। তো বন্ধুসকল, জিতুল জুমনক আৰু এটা কথা সুধো, তুমি যিহেতু এই গীত পৰিৱেশন কৰি আছা, এনে এতিয়া বিহু আহি আছে, বিহু স্পেচিয়েলি কিবা লৈছানে নতুন প্ৰজেক্ট? কি মই যোৱা বছৰ 2022ত মই নাখাং দে বুলি গান এটি কৰিলোঁ। নাখাং দে। তাৰপিছত মই 2023ত মানে কামৰ প্ৰেছাৰ থাকিলে আৰু যিহেতু মই 2023ত বিয়াও পাতিলোঁ। বিয়াৰ কাৰণে আপুনিতো জানাই, বিয়া মানে ব্যস্ততা। তো ব্যস্ততাৰ কাৰণে যোৱা বছৰ গান কৰিব নোৱাৰিলোঁ। এই বছৰ মই দুটা গান কৰি আছোঁ। এটা গান বিহুসুৰীয়া আৰু এটা গান চেমি ক্লাছিকেল গান এটা কৰি আছোঁ। জিতুল জুমনৰ আটাইতকৈ সুন্দৰ গীতটো এটা ফাঁকি ভাল লগা, নিজে ভাল লাগে তেনেকুৱা ধৰণৰ মোৰ নিজৰ গীত এটি আছে, মই নিজে সুৰ কৰা। সেই গানটো মই অলপ অসমীয়াতো গাইছোঁ, ৰাভা ভাষাতো গাইছোঁ আৰু অলৰেডি বড়ো আৰু বেলেগ বেলেগ ভাষাত চলি আছে কামবিলাক। তো সেইটোকে অকণমান দুফাকি গাই দিছোঁ। ঠিক আছে। হিয়াৰে মাজতে
তোমাৰে ছবি বুকু ভৰি আছে মৰম দিমুজাৰি দুখীয়া বুলি জানো আঁতৰি যাবা সঁচা মৰম ধনেৰে কি নিব নোৱাৰা চেয়া 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 সুন্দৰ কণ্ঠ বন্ধুসকল, এয়া হৈছে জিতুল। মোৰ গাটো বেয়া অলপ। গাটো তেখেতৰ বেয়া অলপ অসুবিধা। মই ঘপকে ময়ো আহিলোঁ বোলো জিতুল বনাম এনেকুৱা এটা কৰিম। তো মোৰ কেমেৰা পাৰ্চনটো আজি একচুৱেলি নাই। তো ইয়াতে মোৰ বন্ধু এজনে কেমেৰাটো ধৰি আছে। তো যি কি নহওক, এয়া জিতুল জুমন সংগীত জগতলৈ অহাৰ আগত বা পাছত কি হৈ আছে, নতুন প্ৰজেক্ট কি, এই বিষয়ে মই জানিব বিচাৰোঁ। আৰু কিবা নতুন বিহুত ল'ব নেকি প্ৰজেক্ট? নতুন কিবা কৰি আছে নেকি? এইবছৰ 2টা গান কৰি আছো। এটা বিহুটো বাৰু ৰিচেণ্টলি মানে শ্বৰ্টলি ৰিলিজ হ'ব এইটো। আৰু যোনটো ছেমি ক্লাছিকেল কৰিছোঁ এইটো অকণমান টাইম লাগিব। সেইটোত মানে আমাৰ অসমৰ যিখিনি নাম থকা যেনে দীপক শৰ্মা বাহিবাদক তেখেতে বজাইছে গানটোত। তাৰপিছত আমাৰ মিশ্ৰ দা ভাইলিন বজাইছে। তেনেকৈ মানে গোটেইখিনি আমাৰ যিখিনি পুৰণা মানুহ আছে অসমীয়া সংগীত জগতৰ, সেইখিনিৰ দ্বাৰা আমি কামটো কৰি আছোঁ। আৰু গানটো মই এতিয়ালৈকে গোৱা নাই। গোটেইখিনি হোৱাৰ পিছত ভাবিছোঁ মুম্বাইত মিক্সিং এণ্ড মাষ্টাৰিং তাত হ'ব। তেনেকৈ কৰিম। তো এইবাৰ 2024ৰ কাম বুলি ক'লে এই বিহুটোতো বাৰু ৰাইজে পাই যাব। কেৱল যোনটো ছেমি ক্লাছিকেল মোৰ আহি আছে সেই গানটো অকণমান টাইম লাগিব, কিন্তু সেই গানটো অসমীয়া ৰাইজে খুব ভাল পাব। তোমাৰ এই সংগীত জগতক যিহেতু আহিছা, তোমাৰ সংগীত জগতত তেতিয়া তুমি গুৰু হিচাপে কাক আগত লোৱা? গুৰু হিচাপে প্ৰথম মোৰ মাৰ পিছতে মোৰ ক্লাছিকেলৰ যেতিয়া মই শিকি আছিলোঁ তেতিয়া মোৰ খুৰা মানে সম্বন্ধীয় খুৰা নগেন চন্দ্ৰ কাকতি। আৰু তাৰপিছত মই যেতিয়া কেলকাতাত 3 বছৰ তাত শিকিছোঁ, লিপিকা বিশ্বকৰ্মা তেখেতৰ তাতে মই যিখিনি শিকিছোঁ সেইখিনি মোৰ বহুত বেছি মানে আজি যিখিনি মই হৈছোঁ মানে নকওঁ যে মই কি হৈছোঁ কি হোৱা নাই, কিন্তু যিখিনি মোৰ আছে সেইখিনি কিন্তু মোৰ লিপিকা বিশ্বকৰ্মাৰ ফালৰ পৰাই হৈছে। হয়, ইতিমধ্যে এয়া আপোনালোকৰ লগত কথা পতাই দিছোঁ, আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। নতুন প্ৰজেক্ট কৈছে বিহু আহি আছে। বিহুটো কিবা অডিঅ'টোৰ নাম কিবা ওলাইছে নেকি? মইনাজান। মইনাজান আহি আছে বন্ধুসকল। তেওঁ বহু ব্যস্ততা, অলপ পাছতে গানটো আকৌ আপোনালোকৰ গাই আছে, আৰম্ভ হৈ আছে। খন্তেক ব্যস্ততাৰ মাজতে তেওঁৰ লগত ল'লোঁ আৰু তেওঁৰ 2টা কথা সুধিম। এতিয়া সদ্যহতে সুধিম, ইমান এটা সুন্দৰ ফিগাৰ লৈ কেনেকুৱা বডি স্বাস্থ্য কেনেকুৱা মেইনটেইন কৰা? মেইনটেইনটো মই কৰা নাই ছাৰ, আজি কেইদিনমানৰ পৰাই মেইনটেইন কৰি আছোঁ। মানে মই মানুহটো কি ক'ম, এতিয়া বিহুৰ আগে মেইনটেইন কৰিছোঁ। তাৰ আগতো মানে এনেকুৱা আজিকালি মানে কি কাম চাম কৰিব মন নোযোৱা হ'ল, ভাগৰ লাগে কিবা লাগে। সেইকাৰণে আজিকালি খাদ্যটো কমাব নোৱাৰোঁ। আমি যিহেতু অসমীয়া মানুহ, ভাত খাওঁ, ফটুৱা, আমি ভাত খাই ভাল পাওঁ। তো ভাতটো খাওঁৱে। তাৰ মাজতে মানে কি ভাতটো মানে কি বুলি কওঁ, এইটো ফাষ্টিং কৰি আছোঁ। 16 ঘণ্টা ফাষ্টিং মই কৰোঁ। মই ৰাতি 10টা বজাত ভাত খাওঁ, তাৰপিছত ফাষ্টিং থাকোঁ, দুপৰীয়া 2টা বজাত ভাত খাওঁ, তাৰপিছত বেলেগ একো নাই, 1 ঘণ্টা খোজ কাঢ়োঁ। ভৱিষ্যত কিবা ডাঙৰ কিবা পৰিকল্পনা লৈ আছা নেকি? তেনেকুৱা একো নাই। এতিয়াতো আমি নৱপ্ৰজন্ম, তেনেকৈ একো ভাবিব পৰা আমি হোৱা নাই। তথাপিও চবৰে মনত বহুত কিবা কিবি হেৰি থাকে, এম থাকে। তো ভাল কাম কৰিব মন আছে, ভাল চিনেমা কৰিব মন আছে। অসমীয়া সংগীত জগতক লৈ পিনে বহুত কাম কৰিব মন আছে। এনে তুমি খাই কি ভাল পোৱা নে? মই গাহৰি খাই গাহৰি ভাল লাগে। প্ৰায়কেইজন কণ্ঠশিল্পীৰ লগতে মই কথা পাতিছোঁ। এয়া মই জিতুল জুমনৰ লগত কথা পাতিলোঁ। তেওঁ পক খাই ভাল পায় বন্ধুসকল। কেতিয়াবা আপোনালোকে মোক কৈছোঁ পুনৰবাৰ, যদি কেতিয়াবা আপোনালোকে নিমন্ত্ৰণ কৰে জিতুল কাৰণে পক ব্যৱস্থাটো কৰিব। তো বহুত মৰম দিলোঁ। ৰঙালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ তেওঁ জনাইছে। আমাৰ ফালৰ পৰা মই দেউকা ইউটিউব চেনেলৰ পৰাও ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাই মই ইমানতে মোৰ আগন্তুক দিনত ভালকৈ লগ পাম। আজি তেওঁ ব্যস্ততা আছে যিহেতু মই কৈছোঁ যে 10 মিনিটৰ ভিতৰত এটা ব্লগ বনাম। তেওঁৰ লগত চিম্পলকৈ কথা পাতিলোঁ। কেনে পালে কমেণ্টত জনাব। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা।